নমস্কাৰ বন্ধুসকল প্ৰথমে আপোনালোকক আমাৰ ইউটিউব চেনেল শাইনিং ষ্টাৰলৈ স্বাগতম জনাইছো। বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ লগত খাপ খাব পৰাকৈ ডেইলি কাৰেণ্ট এফেয়াৰ্ছসমূহ আমাৰ চেনেলত আলোচনা কৰা হয়। আজি 25 এপ্ৰিলৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আপোনালোকৰ লগত এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম। আশা কৰিছো আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব, কাৰণ ভিডিঅ'টি শেষত আমি আপোনালোকলৈ এটি প্ৰশ্ন আগবঢ়াম আৰু যিসকলে প্ৰশ্নটিৰ শুদ্ধ উত্তৰ দিব তেওঁলোকৰ নামসমূহ ঘোষণা কৰি দিম। গতিকে বলক পলম নকৰি আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। আজি আমাৰ প্ৰথম প্ৰশ্নত আছে বিশ্ব কিতাপ অথবা কৰ্পোৰেট দিৱস কেতিয়া পালন কৰা হয়? চাৰিটা অপশ্যন হ'ল অপশ্যন এ 23 এপ্ৰিল, বি 22 এপ্ৰিল, চি 21 এপ্ৰিল আৰু ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 23 এপ্ৰিল। বিশ্ব কিতাপ দিৱস 23 এপ্ৰিলৰ দিনা পালন কৰা হয়। প্ৰথম বিশ্ব কিতাপ দিৱস 1995 চনৰ 23 এপ্ৰিলৰ দিনা ইউনেস্কো পেৰিছত আয়োজিত হোৱা সভাত লেখকসকলৰ শ্ৰদ্ধাঞ্জলিৰ ৰূপত এই দিৱস পালন কৰা হয়। 2 নম্বৰ প্ৰশ্নত আছে আৰৱ লীগে কোন দেশৰ কাৰণে $100 মিলিয়ন প্ৰতিবদ্ধতা সহায় কৰিছে? চাৰিটা অপশ্যন হ'ল অপশ্যন এ নেপাল, বি ভাৰত, চি চীন আৰু ডি ফিলিস্তিন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ফিলিস্তিন। আৰৱ লীগে ফিলিস্তিনৰ কাৰণে $100 মিলিয়ন সহায় কৰিছে, কাৰণ এই বৰ্ষৰ আৰম্ভণিতে ইজৰাইলে ফিলিস্তিনৰ কাৰণে কৰ হস্তান্তৰকৰণ ৰখাই দিছিল। 3 নম্বৰ প্ৰশ্নত আছে কোন দেশৰ চৰকাৰে গীৰ্জাঘৰ আৰু হোটেলত বম দিয়াৰ দেশখনক আপাতকাল বুলি ঘোষণা কৰিছে? চাৰিটা অপশ্যন হ'ল অপশ্যন এ শ্ৰীলংকা, বি চীন, চি উত্তৰী চুডান আৰু ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্ৰীলংকা। শ্ৰীলংকাৰ চৰকাৰে গীৰ্জাঘৰ আৰু হোটেলত বম দিয়াৰ পাছতে দেশখনত আপাতস্থিতি হৈছে বুলি ঘোষণা কৰিছে। 4 নম্বৰ প্ৰশ্নত আছে অলপতে বিত্তমন্ত্ৰী অৰুণ জেটলীৰ দ্বাৰা প্ৰকাশ পোৱা কিতাপ সবকা সাথ সবকা বিকাশ হিন্দী আৰু ইংৰাজীত কিমানটা খণ্ডত প্ৰকাশ পাইছে? চাৰিটা অপশ্যন হ'ল অপশ্যন এ 4টা খণ্ড, বি 5টা খণ্ড, চি 6টা খণ্ড আৰু ডি 8টা খণ্ড। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 5টা খণ্ড। অলপতে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে সবকা সাথ সবকা বিকাশ নামৰ কিতাপখন 5টা খণ্ডত উন্মোচন কৰিছে। এতিয়া আহিছোঁ শেষৰটি প্ৰশ্নলৈ। প্ৰশ্নটোত আছে অলপতে জাৰি হোৱা কেঞ্চাৰ তৎপৰতা সূচাংক 2019ত ভাৰত কোন নম্বৰ স্থানত আছে? চাৰিটা অপশ্যন হ'ল অপশ্যন এ 10 নম্বৰ, বি 15 নম্বৰ, চি 17 নম্বৰ আৰু ডি 19 নম্বৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 19 নম্বৰ। মুঠ 28খন দেশৰ ভিতৰত কেঞ্চাৰ তৎপৰতা সূচাংক 2019ত ভাৰত 19 নম্বৰ স্থানত আছে। বন্ধুসকল আজিৰ প্ৰশ্নৰ শিতানত ইমানেই আছিল। এতিয়া আপোনালোকলৈ এটি প্ৰশ্ন আগবঢ়াইছো। প্ৰশ্নটো হ'ল খেল মন্ত্ৰণালয়ে কি খেলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অন্তৰ্ভুক্ত কৰিছে? চাৰিটা অপশ্যন হ'ল অপশ্যন এ খো-খো, বি টাইকোৱাণ্ডো, চি বক্সিং আৰু ডি কুডু। ইয়াৰ শুদ্ধ উত্তৰটো আমাক কমেণ্ট কৰি জনাব। লগতে যোৱাকালি প্ৰশ্নটিৰ শুদ্ধ উত্তৰ দিওঁতাজনৰ নাম হ'ল ৰমেন বৰুৱা। আজিৰ ভিডিঅ'টিত ইমানেই আছিল। যদি ভিডিঅ'টি চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো দবাবলৈ নেপাহৰিব। আকৌ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।